নমস্কাৰ বন্ধুসকল, মই প্ৰাঞ্জল হাজৰিকাই P.R.Goat Farmৰ পৰা আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আগবাঢ়িছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এষাৰ কথা কওঁ। আজি হৈছে ৰঙৰ উৎসৱ হোলী, গতিকে সকলোলৈকে P.R.Goat Farmৰ তৰফৰ পৰা হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তাৰপিছতে আজি বহুদিনৰ মূৰত এনেদৰে এটা ভিডিঅ' বনাবলৈ লৈছোঁ, কিয়নো আজিকালি আগৰ নিচিনাকৈ সময়ৰ যথেষ্ট অভাৱ। আগৰ নিচিনাকৈ ভিডিঅ' বনাব নোৱাৰি, সময় নাপাওঁ। আজি বন্ধ আছিল, সেয়েহে ভাবিলোঁ এটা ভিডিঅ' বনাওঁ। কিয়নো আজি বহুত দিনৰ পৰা মোলৈ ফোন কল আহি আছিল বা হোৱাটছআপৰ জৰিয়তেও কিছুমান প্ৰশ্ন কৰি আছিল। তাৰে ভিতৰত সৰ্বাধিক যি প্ৰশ্ন মোলৈ আহিছিল, সেই প্ৰশ্নৰ ভিত্তিতে আজি ভিডিঅ'টো বনাবলৈ লৈছোঁ। প্ৰশ্নটো হৈছে, ছাগলী এজনী জগাৰ পিছত, ছাগলীজনীয়ে পোৱালি জন্ম দিয়াৰ পিছত গাখীৰৰ পৰিমাণ খুব কমি গৈছে ছাগলীবিলাকৰ। আজি ভিডিঅ'টোৰ টপিকটো সেইটোৱে হ'ব। ছাগলীবিলাকে পোৱালি জন্ম দিয়াৰ পিছত মাকজনীৰ গাখীৰৰ পৰিমাণ যথেষ্ট কমি যায়। সেই সম্পৰ্কতে মোলৈ বহুত ধৰণে প্ৰশ্ন কৰিছিল। তো সকলোকে মই পাৰ্চনেলি উত্তৰ দিবৰ কাৰণে সম্ভৱ নহয়, সেয়েহে ভিডিঅ'টো বনাইছোঁ। চাওক, কথাটো হৈছে কি, ছাগলীজনীৰ পোৱালি দিয়াৰ পিছত গাখীৰ কিয় নাইকিয়া হয়? সেইটো হৈছে ছাগলীজনীয়ে গাভিনীৰ অৱস্থাত যিখিনি ভিটামিনছ, যিখিনি প্ৰয়োজনীয় মিনাৰেলছ পাব লাগে, সেইখিনি নোপোৱাৰ ফলতে তেনেকুৱা হয়। গাখীৰটো একেবাৰে কমি যায়, পোৱালি লেৰেলা চেপেটা হয়, কেইদিনমান পিছত মৰি থাকে। হয়তো কিছুমানে দুটা পোৱালি দিয়ে, দুটা পোৱালিৰ ভিতৰত এটা মৰি থাকে, এটা যেনে তেনে বাচেগৈ। যিটো বাচি যায় তাৰো অৱস্থা বৰ ভাল নহয়, মানে গ্ৰ'থটো ঠিক নাথাকে। সেইখিনি অকল গাখীৰ নাইকিয়াৰ ফলতে হয়। গতিকে মোক প্ৰশ্ন যেতিয়া কৰে, তেতিয়া মানুহজন অলৰেডি বহুত লেট হৈ যায়। কিয়নো পোৱালিটো জগাৰ পিছত গাখীৰৰ উৎপাদন বঢ়োৱাৰ ক্ষমতাটো খুব কম থাকে। আৰু মই আগতেও মোৰ ভিডিঅ'ত মই কৈছোঁ এইটো সম্পৰ্কত। আজি আকৌ ক'ব বিচাৰিছোঁ। চাওক, ছাগলী এজনী যেতিয়া গাভিনী হয়, গাভিনী হোৱাৰ পৰা পোৱালি জন্ম দিয়াৰ সময়লৈকে 5 পৰা 5.5 মাহ সময় লাগে। পোৱালি জন্ম দিয়াৰ পিছত যিটো সমস্যা পাইছে, গাখীৰৰ সমস্যাটো, পোৱালি জন্ম দিয়াৰ পাছত সেইটো ৰিকভাৰী কৰিবৰ কাৰণে বহুত জটিল বা নহয়গৈও। হ'লেও আপোনাৰ ধৰক 10% বা 20-30%লৈকে হ'ব, কিন্তু 100% ছাকচেছ নহয়। যদিহে আমি ছাগলীজনী গাভিনী হোৱাৰ পৰাই সেইখিনি যত্ন লওঁ, তেতিয়াহ'লে 100ৰ ভিতৰত 100%ই ছাকচেছ হ'ম আমি। তো কথাটো হৈছে কি, যেতিয়া ছাগলী এজনী গাভিনী হয়, গাভিনী হোৱাৰ ঠিক 2-2.5 মাহ পিছৰ পৰা আমি ছাগলীখিনিক যিখিনি ভিটামিনছ দিব লাগে, যিখিনি মিনাৰেলছ দিব লাগে, সেইখিনি সম্পূৰ্ণৰূপে যদি দিওঁ, তেতিয়া এই সমস্যাটো নহয়। তাৰ ভিতৰতে আমি কি কম্পালচৰি কৰিব লাগে আপোনালোকক জনাইছোঁ। চাওক, মই মেডিচিনবিলাকৰ নাম নকওঁ ভিডিঅ'ত, মই জাষ্ট কম্পজিশ্যনটো কৈছোঁ। মাল্টিভিটামিন, নাম্বাৰ 1 মাল্টিভিটামিন। মাল্টিভিটামিন ল'ব লাগে, কেলছিয়াম ল'ব লাগে, বি কমপ্লেক্স ল'ব লাগে, লিভাৰ টনিক ল'ব লাগে। নিশ্চয় নামকেইটা আপোনালোকে শুনিছে বা মোৰ ভিডিঅ'টো আগতে পাইছে এইকেইটা নাম। মাল্টিভিটামিন, কেলছিয়াম, বি কমপ্লেক্স আৰু লিভাৰ টনিক, এই 4টাই হৈছে মেডিচিন ভিটামিনৰ। তাৰ পৰিমাণখিনি এনেধৰণৰ হ'ব: মাল্টিভিটামিন 100 ml, কেলছিয়াম 500 ml, বি কমপ্লেক্স 500 ml, লিভাৰ টনিক 500 ml। অৰ্থাৎ এই চাৰিওটা মিশ্ৰণ একেলগে ভালদৰে মিক্স কৰি আকৌ ভাগে ভাগে ৰাখি থ'ব লাগে। আৰু এজনী 2.5 মাহ 3 মাহৰ গাভিনী ছাগলীক ডেইলি 10 ml এনেকুৱাও কৰিব পাৰে। ৰাতিপুৱা 5 ml, আবেলি 5 ml কৰিব পাৰে, নতু দিনটোত এবাৰ 10 ml দিলেও একো আপত্তি নাই। তেনেধৰণে পোৱালি জন্ম দিয়াৰ সময়লৈকে যদিহে আমি এই ভিটামিনখিনি ব্যৱহাৰ কৰোঁ ছাগলীক, তেনেহ'লে
এই যিটো সমস্যা আমি প্ৰায়খিনি মানুহে ভুগিব লগা হৈছে, এই সমস্যাখিনিৰ পৰা আঁতৰত থাকিম। আকৌ এবাৰ মই কথাখিনি বুজাই দিছোঁ। মাল্টিভিটামিন 100 ml, কেলছিয়াম 500 ml, লিভাৰ টনিক 500 ml, বি কমপ্লেক্স 500 ml, এই চাৰিওটা একেলগে মিলাই পেলাই 2.5 মাহৰ পৰা 3 মাহ যেতিয়া হয় প্ৰেগনেঞ্চি পিৰিয়ড, তেতিয়াৰ পৰা আমি পোৱালি জন্ম হোৱালৈকে ডেইলি 10 ml এজনী ছাগলীক খুৱাব লাগে। যদিহে আমি সেইখিনি কৰোঁ তেতিয়াহ'লে কি হ'ব, পোৱালি দিয়াৰ পিছত যি ছাগলীৰ গাখীৰ নোহোৱা সমস্যা সেইটো দূৰ হৈ যাব। লগতে এইখিনি দিয়াৰ উপৰিও আমি সকলো ছাগলীকে, ফাৰ্মৰ সকলো ছাগলীকে এটা বস্তু আমি সদায় দিব লাগে, সেইটো হৈছে মিনাৰেল মিক্সাৰ। মিনাৰেল মিক্সাৰটো ছাগলীৰ গাখীৰ উৎপাদনত এটা যথেষ্ট ভূমিকা গ্ৰহণ কৰেহি। অকল গাখীৰ বুলিয়ে নহয়, ছাগলীখিনিৰ যিখিনি শৰীৰত যিখিনি ভিটামিনৰ অভাৱ থাকে সেই গোটেইখিনি মিনাৰেল মিক্সাৰটোৰ পৰাই পোৱা যায়। গতিকে মিনাৰেল মিক্সাৰটো কোনোদিনে নিদিয়াকৈ নাথাকিব, সদায় মিনাৰেল মিক্সাৰ দিয়ক ছাগলীক দানাৰ লগত। বহুত বেছি নহয়, 10টা ছাগলীক 1 চামুচ সেইটো হিচাপত দিব। 10টা ছাগলীক 1 চামুচ হিচাপত দিলেই হ'ব। গতিকে ভিডিঅ'টো বহুত বেছি দীঘলীয়া কৰি নাথাকোঁ। মোৰ যিটো মূল উদ্দেশ্য আছিল ভিডিঅ'টো বনোৱাৰ, সেইটো হৈছে যে ছাগলীখিনিৰ পোৱালি জন্ম দিয়াৰ পিছত গাখীৰ কিয় নহয় তাৰে মই কাৰণকেইটা ক'লোঁ, কিয় নহয় আৰু কি কৰিলে আমি সেই সমস্যাৰ পৰা হাত সাৰিব পাৰিম সেয়া বিষয়ে ক'লোঁ। তো আজিলৈ ইমানখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক এটা কৰিব, আৰু যদি কিবা বুজি পোৱা নাই কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰিব, আৰু যদি ভাল লাগিছে আৰু আন 10জনে চাব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এইখিনিতে আৰু এটা কথা কওঁ, মই দৰৱখিনি বা ভিটামিনখিনিৰ নাম এই কাৰণেই কোৱা নাই, প্ৰত্যেক জেগাতে প্ৰত্যেকটো বস্তু নাপায়। ধৰক আজি আমাৰ ইয়াৰ ফাৰ্মেচিখনত যিটো মাল্টিভিটামিন ব্ৰেণ্ড পাম, হয়তো বেলেগ এটা জেগাত সেইটো মাল্টিভিটামিন ব্ৰেণ্ড নাথাকিব পাৰে। সেয়েহে আপোনালোকে বেষ্ট ব্ৰেণ্ড জানিবৰ কাৰণে মোলৈ SMS কৰিব বা কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰিব যে কোনটো ভিটামিন কোনটো ব্ৰেণ্ডৰ খোৱালে ভাল হ'ব। মই নিশ্চয় আপোনালোকক উত্তৰ দিম। আজিলৈ ইমানখিনিয়ে বন্ধু, নমস্কাৰ, ধন্যবাদ।